এটা ল'ৰা আৰু এজনী ছোৱালীয়ে খেলি আছিলে ল'ৰাটোৰ ওচৰত এগালমান মাৰ্বল আছিলে আৰু ছোৱালীজনীৰ ওচৰত এগালমান চকলেট আছিলে ল'ৰাটোৱে ছোৱালীজনীক ক'লে যে যদি তুমি তোমাৰ গোটেইকেইটা চকলেট মোক দি দিয়া তেনেহ'লে মই মোৰ আটাইকেইটা মাৰ্বল তোমাক দি দিম ছোৱালীজনী মান্তি হ'ল তাৰপিছত ল'ৰাটোৱে তাৰ আটাইতকৈ ডাঙৰ আৰু ভাল মাৰ্বলকেইটা বেলেগকৈ ৰাখি বাকীকেইটা মাৰ্বল ছোৱালীজনীক দিলে আৰু তাৰ বিনিময়ত ছোৱালীজনীয়ে গোটেইকেইটা চকলেট ল'ৰাটোক দি দিলে কাৰণ তাইক কথা দিছিলে আৰু তাৰ পাছত ঘৰলৈ আহি ৰাতি ছোৱালীজনীয়ে আৰামত শুই থাকিলে কিন্তু ল'ৰাটো শুব পৰা নাছিলে চিন্তাতে সি ভাবি আছিলে যে তাই আটাইকেইটা চকলেট নিদিলে নেকি ভাল চকলেটকেইটা তাই বেলেগকৈ ৰাখিলে নেকি কাৰণ সিও যে তেনেকুৱা কৰিছিলে আচলতে কাহিনীটোৰ দ্বাৰা ইয়াকে ক'ব বিচৰা হৈছে যে এটা সম্পৰ্কত যেতিয়া এজন লোকে নিজৰ 100% নিদিয়ে তেতিয়া তেওঁ আনজনৰ কথাও ভাবে চাগে তেওঁ 100% দিয়া নাই তেওঁ সন্দেহ কৰে যে তেওঁ চাগে এইটো কথা লুকুৱাইছে তেওঁ চাগে এনেকুৱা কৰিছে আৰু তেওঁ নিজে ভাবি নাচায় যে তেওঁ নিজেই সেইখিনি দিব পৰা নাই আচলতে এই কথাটো বিভিন্ন সম্পৰ্কৰ ক্ষেত্ৰত খাটে সেয়া লাগিলে প্ৰেম হওক বন্ধুত্ব কিংবা অফিচৰ মালিক আৰু কৰ্মচাৰীৰ মাজতে হওক পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক নিজৰ খেয়াল ৰাখক ধন্যবাদ